Hello guys, আকৌ আহি গলো তোমালোকৰ মাজলৈ তোমালোকক কিছুমান কামোৰ দিবলৈ তোমালোকক কিছুমান মৰম দিবলৈ আৰু তোমালোকক কিছুমান মুখৰ অকণমান হাঁহি উলিয়াবলৈ সো গাইস সকলো ভালে আছে না আই হোপ সকলো ভালে আছা নিজৰ মাৰ তলত ধামালি কৰি আছা ভিডিওটো বেছি দেৰি নকৰে আজি তোমালোকক দেখাম কিছুমান অদ্ভুত প্ৰাণী পৃথিৱীৰ কিছুমান অদ্ভুত প্ৰাণী পৃথিৱীৰ বাহিৰৰ নহয় আমাৰ অসমৰে দেখাম কিছুমান অদ্ভুত প্ৰাণী ইউনিক পিচ ওকে সো বেছি দেৰি নকৰে ভিডিওটো অতি সোনকালে ষ্টাৰ্ট কৰোঁ নেকি যিহে গৰম পৰিছে সো ইয়া ভিডিওটো ষ্টাৰ্ট কৰোঁ নেকি ওকে I like it to the nose ring, earring. I like it bling bling. I like the blue shiny lipstick, bling bling. I'm a girl, I'm a girl. I'm a hello, ring to the king, 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 king. Try to run there, I run there. To the side, oh gee, hi to the number, make a number. To the shumber, break it, make a number. To the number, hi to the shirky, hi to the sunber, to the dimple, the boy, এটো এটা এনেকুৱা প্ৰাণী যেটো লৰা মানে ভুলতে হল একচুয়ালি কি জানা এটা মাক বাপেকে আগতে মানে জন্ম হোৱা আগতে ছোৱালী বিচাৰিছিলে এই ছোৱালী বিচাৰতে ভগৱান জাগে অলপ বেলেগ কামত বিজি আছিল ভগৱানে বেলেগক লৰা দিব লাগিছিল কিন্তু ভুলতে ইয়াৰ মাক বাপেকক লৰা দি দিলে মানে কিন্তু বিচাৰিছিল ছোৱালী ন সেইবাবে তাৰ শৰীৰটোত লৰা বনাই দিলে আৰু ভিতৰ অন্তৰখন ছোৱালী বনাই দিলে কিন্তু হি এতিয়া ছোৱালী হ'ব বিচাৰিলো ছোৱালী হ'ব নোৱাৰে ন কাৰণ দেখাততো ছোৱালী টাইপ নহয় সো হি এটা আইডিয়া উলিয়ালে এটা বিজনেস ভাইৰেল হ'ব কাৰণে এটা আইডিয়া উলিয়ালে ভিডিওটো শেষত নিজৰ এন্ডিং পাৰ্টটোত বেলেগ এজনী ছোৱালী কাট কৰি পেলাই লগাই দিয়ে বহুতে এইটো যোগে এই ছোৱালীজনী চাগে ল'ৰাটো বুলি ভাবি আছে বহুতে ভাবে মই গম বহুতে কমেন্টত দেখিছো মই বহুতে এই ছোৱালীজনীক এই ল'ৰাটো বুলি ভাবে কিন্তু এই ছোৱালীজনী বেলেগ এই ল'ৰাটো বেলেগ কি যে ভবাগিতাও খুদা নহয় আৰু ই বনোৱাটো খুদা নহয় গৈছো নহয় ট্ৰাই কৰ নিজৰ ছোৱালী দীঘল কৰ নিজৰ শৰীৰটো বহা কিবা কিবি কৰ মততে ছোৱালী হবি ট্ৰাই কৰ বহুত ছোৱালী তেনেকে ল'ৰা পা ছোৱালী হয় ন বেলেগক কাট কৰি আনি পেলাই নিজে বহাই দিছিবি হেন চৰাই উৰি গ'ল কাৰ পাখি পৰি গ'ল হেন চৰাই উৰি গ'ল কাৰ পাখি পৰি গ'ল কংকনাই স্কুটি পাছফালে উঠি ৰাজকে নিবা গ'ল কংকনাই স্কুটি পাছফালে উঠি ৰাজকে নিবা গ'ল ক'ত গ'লা ৰাজ ক'ত গ'লা তুমি কংকনা স্কুটিত উঠি পেলাই ৰাজ ক'ত গ'লা তুমি হা ৰাজে কমেন্ট কৰা জলদি ক'ত আছা বিচাৰি আছো আমি গুটিগালে কমেন্ট কৰা ৰাজ ক'ত আছা কংকনা স্কুটিত উঠি পলাই দিলা নে ৰাজ মৰতাজনে ইমান দুখৰ বিয়ানাম গাইছে ছোৱালীবোৰে দুখত কান্দি দিব কৈছো ন ইমানে দুখৰ বিয়ানাম গাইছে ছোৱালীসকল তোমালোকৰ চকুপানী ওলাইছে নাই কোৱাচোন ছোৱালীসকলক সুধিছো তোমালোকৰ চকুপানী ওলাইছে নাই মৰতাজনে ইমান দুখৰ বিয়ানাম গাইছে অকমান হলেও চকুপানী উলিওৱা পায় বেয়া পাব নহলে মৰতাজনে মই মৰতিজনী বুলি ক'ব খুজিছিলো কিন্তু ছোৱালী নহয় ন মতা মানুহ এজন খুৰা আৰু খুৰা আপোনাৰ এটা কুৱেশ্যন আছে আপোনালৈ আপুনি বিয়ানাম গাইছে ঠিকে আছে বিয়ানাম গাইছে বাৰু তেতিয়া ছোৱালী মানুহ মাইকী মানুহৰ গহনা পাতি কেলে পিন্ধি লৈছে মই সেইটো বুজি পোৱা নাই গহনা পাতি গাল পিন্ধিব কেলে লাগে আৰু হাতত সেয়া হালধি নে জেতুকা কি যে প্ৰাণী দে ইমান এতিয়া আপুনি বিয়া পাতিলে নে নাজানো যদি বিয়া পাতিলে আপোনাৰ পত্নী আপোনাৰ খুৰীয়ে কেনেকে মানে মানুহৰ আগত মুখ দেখাই বাৰু এইবোৰ কৰাৰ পাছত আপোনাৰ যে পায় ইহঁতবোৰে বাহিৰত কেনেকে ঘূৰি ফুৰে মইতো বুজি নাপাওঁ সিহঁতৰ ফ্ৰেণ্ড চাৰ্কলটো ল'ৰা নে মাইকী মানুহ নে খুৰী নে ছোৱালী মই একো বুজি নাপাওঁ এহেঁতি নিজৰ ফ্ৰেণ্ড চাৰ্কলটো নিজৰ ল'ৰাবোৰৰ লগত নিজৰ লগৰবোৰৰ লগত কেনেকে ঘূৰিব পাৰে বাৰু আগতে মই যেতিয়া টিকটক বনাইছিলো তেতিয়াই মোক ইমানে লাজ দিলে মোৰ ফ্ৰেণ্ড চাৰ্কলটো তই টিকটকে বনাও আমুক তামুক মাইকী এহেঁতবোৰেতো চাদৰ মেখেলা পিন্ধি লিপষ্টিক লগাই নেইল পলিচ লগাই এনেকে ভিডিঅ' বনাই এইবোৰে নিজৰ ফ্ৰেণ্ড চাৰ্কলটোত নিজৰ ফ্ৰেণ্ড চাৰ্কলটো কেনেকুৱা হ'ব মই সেইবোৰ বুজি পোৱা নাই সিহঁতৰ ফ্ৰেণ্ড চাৰ্কলটো মোৰ এবাৰ চাবলৈ মন আছে সিহঁতৰতো চাগে বন্ধু আছে ইহঁতৰো চাগে বন্ধু আছে ন সেই নিজৰ ঘৰৰ পৰিয়ালৰ ৰিয়েকশ্যন কি বন্ধুৰ ৰিয়েকশ্যন কি সেইটো মোৰ এবাৰ চাবলৈ মন আছে কোনোবাই যদি চিনি পোৱা তোমালোকে মোক প্লিজ কমেণ্ট বা মেছেজ কৰি জনাবাচোন ইহঁতৰ লগত তোমালোকৰ সম্পৰ্ক কেনেকুৱা
ভাবিছো এইবাৰ বিহু নাচনি ক'তে পাম তোমাৰ মা দেউতাৰা ঘৰত এইবোৰৰ উৎপাতত বাল মই ইনষ্টাগ্ৰাম চলাব নোৱাৰা হৈছো কৈছো নহয় এইবোৰৰ উৎপাতত মই ইনষ্টাগ্ৰাম এপছটো চলাব নোৱাৰা হৈছো অকল এইবোৰে মোক ফিডত আহি থাকে এনি টাইম অকল এইবোৰে আহি থাকে আৰু মই এইবোৰক এহেঁতবোৰক লৈ পেলাই মই এটা কথা জ্বলো বে সঁচা কথা কৈছো মই এটা বস্তুক লৈ পেলাই এহেঁতৰ পৰা জ্বলো কি বস্তু গম পোৱা নে এই ইহঁতে চালা মাইকী হয় মতা হৈ পেলাই মাইকীৰ ৰূপ লয় মাইকী ধাৰণ কৰে তথাপিও ইহঁতৰ দাড়ি চোৱা নাই দাড়িগাল চোৱা নাই ইমান ধুনীয়া ধুনীয়া দাড়ি তথাপিও মাইকী হয়গে আৰু আমাৰ এইবোৰ দাড়ি অকমান আহিছে তথাপিও আমি সেইবোৰ গুণ নাই যদিও আমাৰ দাড়ি নাই এই দাড়ি বস্তুটো লৈ পেলাই মই ইহঁতবোৰৰ পৰা জ্বলো মই মেক্সিমাম যিমান এনেকুৱা মানুহবোৰ দেখিছো মই দাড়ি থকাই দেখিছো আৰু ছোৱালী অকল বিহুৱতী যিবোৰ নাচনি আছা সেইবোৰক মই এটা কথা কৈছো দেই ভালকে সাৱধান হোৱা এহেঁতি তোমালোকৰ স্থান ল'বলৈ বেছি দিন নাই আৰু তোমালোকৰ বিজনেছ তোমালোকৰ নাচনীসকলৰ যিবোৰ নাচনীসকলৰ প্লেচ যিবোৰ নাচি ভাল পোৱা সিহঁতৰ তোমালোকৰ প্লেচ এহেঁতবোৰে খাবলৈ বেছি টাইম নাই আৰু চ' কিবা এটা একশ্যন লোৱা তোমালোকে কঁকালৰ ভাঁজ চাচোন এটা বুকুৰ ভাঁজ চাই এইটো কেলা চাচোন গাঁওখনো হ'ল কলনি বিলখনো হ'ল ফুৰণি তইহে থকা ঠাইতে ৰলি তোৰ স্বভাৱ নহলনি কিনাৰাও মাৰি থকা টিকাৰ ভাঁজ চা টিকাৰ ভাঁজ ছোৱালীও চাগে ইমান টিকা ভাঙিব নোৱাৰে এতিয়া যিমান ভাঙিছে ভণ্টা ই হৈছে এটা ল'ৰা গাইজ হা ই হৈছে এটা ল'ৰা এদিন এটা ল'ৰাই ইয়াক ধুনীয়া বুলি ক'লে ই ভাবিলে যে মোক ছোৱালী হ'লে চাগে আৰু বেছি ভাল লাগিব ন ল'ৰাই যেতিয়া মোক ধুনীয়া বুলি কৈছে মই ছোৱালী হৈ যাওঁ তেতিয়া ল'ৰাবোৰে মোক ধুনীয়া বুলি আৰু ক'ব হয় নাই সেইকাৰণে ছোৱালী হ'ল সি আৰু তাৰ পেণ্ট চাচোন হেৰৌ সি পেণ্ট পিন্ধিছে চাচোন কোনজনী ছোৱালীৰ পৰা মাৰিলি বা সঁচা কথা কচোন পেণ্টটো কোনজনী ছোৱালীৰ পৰা মাৰিলি ক হা আৰু সেই পেণ্টটোৰ পৰা তাৰ আঠিয়াকত ওলাই আছে অ' বাপু তোমালোকৰ কাৰণে আমাৰ ল'ৰাবোৰ বদনাম হৈ গৈছে আজিকালি ছোৱালীবোৰ আমাৰ ল'ৰাবোৰৰ ওপৰত অকণমানো ভয় নকৰা হৈছে কিবা এটা নোৱাৰিলেও কিবা এটা নকৰিলেও ছোৱালী চালা মাইকী চালা বুলি গালি পাৰিবলগীয়া হৈছে তোমালোকৰ কাৰণে এনেকুৱা প্ৰাণী আমাৰ সকলোৰে ফ্ৰেণ্ড চাৰ্কলৰ এজন হলেও এজন থাকিবই সেইজন কোনজন গম পোৱা নাই যিজন আমি ক'ৰবাত ফুৰিবলৈ গ'লে সেইজন কিন্তু আমাৰ লগত সেইটো ল'ৰা আমাৰ লগত ক'তো ফুৰিবলৈ নাযায় প্ৰথমতে যাম বুলি কয় এণ্ড মমেণ্টত যিবোৰে কেঞ্চেল কৰে ট্ৰিপটো সেইটো হৈছে এইটো প্ৰাণী আৰু তোমালোকে এই ভিডিঅ'টো তাক টেগ কৰা যোনে আমাৰ ল'ৰাবোৰৰ লগত ফুৰিবলৈ যাবলৈ বেয়া পায় কিন্তু এজনী ছোৱালী বা কোনোবা যদি ছোৱালীয়ে তাক ধৰে লগ তেতিয়াহ'লে সি টপককেনে যাব পাৰিব আৰু এই ভিডিঅ'টো তাকো টেগ কৰা এইটো বাদে আৰু বেলেগকো টেগ কৰা যিটো ল'ৰা ৰ'দত ওলাবলৈ বেয়া পায় ক'লা হ'ব বুলি এই ভিডিঅ'ত তাক টেগ কৰা চ' গাইজ আজিৰ ভিডিঅ'টোত ইমানেই আৰু এনেকুৱা প্ৰাণী বহুত আছে মোৰ ফিডত ভৰি আছে যদি এই ভিডিঅ'টো মৰম পাওঁ তেতিয়াহ'লে মই আৰু এনেকুৱা ভিডিঅ' আনিম চ' গাইজ আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ যিমান পাৰা কৰি দিয়া কোনটো পাৰ্ট বেছি ভাল লাগিলে সেইটো কমেণ্টত জনাবা বাকী সকলো ভালে থাকা নিজৰ মা দেউতাৰ লগত ফূৰ্তি ফাৰ্তা কৰি থাকা আৰু মোকো অকণমান মৰম দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যোৱা বাকী মোক একো নালাগে আৰু তোমালোকৰ মুখত অকণমান হাঁহি অনা দায়িত্ব মোৰ অ'কে গাইজ বাই বাই